আজি মই ৰেডি হ'লোঁ আমাৰ ককা সবাহৰ কাৰণে। এয়া পোনপ্ৰথমে আহিয়ে মই ককাৰ ফটোত ধূপ জ্বলাই সেৱা ল'লোঁ। এইফালে আমি সকলোৱে সেৱা লোৱা হৈ গৈছে। এনেকৈয়ে আজিৰ দিনটো নিয়ম নীতিৰে সকাম চলি থাকিল। তাৰ পাছতে আমাৰ গায়ন বায়নৰ দলো আহি পালে। এয়া এতিয়া গায়ন বায়ন আৰম্ভ হৈ গ'ল। ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। পিছে ৰাতিলৈ নাম কীৰ্তনো আছে। সকলোবোৰ ক্লিপ লোৱা নহ'লে যিহেতু ইটো সিটো কাম কৰি থাকিব লগা হৈছে। ভিডিঅ'টো কেনে পালে জনাব। যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।